বন্ধুসকল আপোনালোকে সকলোৱে জ্ঞাত বানপানীৰ ফলত উজনি অসমত কেনেকুৱা ভয়াৱহ পৰিস্থিতি হৈছে। বন্ধুসকল পোনপ্ৰথমে আজমল ডাঙৰীয়াই সহায়ৰ হাত আগবঢ়াইছিল। আজমল ডাঙৰীয়াৰ পৰা ষ্টাৰ্ট হৈছে অসমৰ চুকে কোণে থকা ইউটিউবাৰবিলাকে উজনি অসমত গৈছে, বানত ক্ষতিগ্ৰস্ত মানুহৰ খবৰ লৈছে, সিহঁতৰ সহায়ৰ হাত আগবঢ়াইছে। অসমৰ বাহিৰত থকা ইউটিউবাৰবিলাকে আহি উজনি অসমৰ মানুহৰ খা খবৰ লৈছে, সহায়ৰ হাত আগবঢ়াইছে। পাঞ্জাবৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে হুছেইন মানচুৰী, অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে, দিল্লীৰ পৰা আহিছে। বন্ধুসকল ইয়াতেই ক্ষান্ত থকা নাই, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা ডাঙৰীয়ানীয়েও 1 কৰোৰ টকা অনুদান প্ৰদান কৰিছে। বন্ধুসকল ইয়াতকৈ আৰু সুখৰ খবৰ, আদানী গ্ৰুপৰ পৰা 11 কৰোৰ টকা সাহায্য প্ৰদান কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ফেচবুক পোষ্টত এই কথাটো উল্লেখ কৰিছে, টুইট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া, আপোনাক মই কুৱেশ্যন কৰিব বিচাৰিছোঁ, আপোনালোকৰ কেন্দ্ৰৰ চৰকাৰে কিন্তু এতিয়ালৈকে কোনো কাণসাৰ লগোৱা নাই। কিয়? আপোনালোকে অতি সোনকালে বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকজন মানুহক ক্ষতিপূৰণ সাধন কৰিব লাগিব। আপোনালোকে প্ৰতিজন ঘৰৰ মানুহৰ ঘৰ বনাই দিব লাগিব। বন্ধুসকল আপোনালোকে কি কয়? আপোনালোকে যদি একমত তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনাৰ মতামত আগবঢ়াব। জয় আই অসম।